জীৱনত সেইসকলে বেছি কান্দে যিয়ে 10জন নহয় এজনক বহুত বেছি ভাল পায়। মই তোমাক আগতেও ভাল পাইছিলোঁ, এতিয়াও ভাল পাওঁ আৰু সদায় ভাল পাই থাকিম। জানো তুমি যে মোক পাহৰি যাবা, কিন্তু এটা কথা মনত ৰাখিবা, এদিন নহয় এদিন তুমি মোক বহুত মিছ কৰিবা, কিন্তু তেতিয়া মই তোমাৰ ওচৰত উভতি নাহোঁ। আচলতে যিজন মানুহ অলপতে সুখী হয় তেওঁৰ কপালত সেই অলপ বস্তুটোৱে নাথাকে। মই জানি বুজি ভুল কৰি দিলোঁ। তোমাৰ মৰম লগা কথাবোৰক মই ভাল পোৱা বুলি ভাবিছিলোঁ। আচলতে তোমাৰ জীৱনত কোন আছে সেইটো ইম্পৰ্টেণ্ট নহয়, জীৱনটোৰ শেষলৈকে কোন থাকে সেইটোহে ইম্পৰ্টেণ্ট।